মানে ফাৰ্ষ্ট সোমাই আহি মানে ৰাম আৰু হনুমানক দেখি পাব তাৰপিছত আমি এনেকৈ এণ্ট্ৰি কৰি ক'ত যাবা মই যাম নলবাৰী পলাকবাৰী ক'তো নানাৰাখ চাবা তুমি লাৰবাৰী কেনে ক'ত গৈছিলা তুমি অলপমান লাৰি কিনে ডাঙৰ মানুহ হোৱা নাই দেই বা দে মোৰ মছলা কেনেকৈ হেল্ল' গাইজ আজি আমি গৈ আছোঁ শুৱালকুছিত ৰাস চাব মানে শুৱালকুছিত ৰাতি ৰাস আছে আজিৰ পৰা মানে ৰাসৰ প্ৰথম আৰম্ভণি আৰু মানে এতিয়া মানে যাম আমি শুৱালকুছিলৈকে শুৱালকুছি মানে দিনতে দেখাম মানে ৰাসৰ মানে প্ৰস্তুতি কেনেকুৱা চলি আছে এতিয়া আমি তালৈকে যাওঁ মোৰ লগত আছে মিন্ময় ভাই আৰু মিলন ভাই এতিয়া আমি জল্দি যাওঁ না কি কোৱা মানে যে আয়োজনটো চাই আহোঁ কেনে কি কৰিছে তেতিয়া আমি ৰাতি যাই মানে অলপ ভালকৈ হেৰি কৰিব পাৰিম আৰু ধুনীয়াকৈ গোটেই শুৱালকুছিৰ ৰাস আমি মজাকৈ দেখাই আছোঁ এতিয়া মই গৈ থাকোঁ আপোনালোকে চাই থাকক এতিয়া মই ভিডিঅ' আৰম্ভ কৰোঁ আৰু গাইছে এইটো নৱেম্বৰ মাহৰ মানে আজি 15 তাৰিখ আৰু আজি প্ৰথম ৰাস মানে প্ৰথম ৰাস আৰম্ভণি যিহেতু আৰু ভাবিছোঁ আমি আৰম্ভণি যিহেতু আপোনালোকক কেনেকুৱা আয়োজন চলিছে সেইবিলাক দেখাই দিম মানে কি ৰাসত এতিয়া আপোনালোকে ৰাতি যায় কোনফালে গৈছে কি গৈছে আকৌ ধৰিবই নোৱাৰে সেইবাবে ভাবিছোঁ আপোনালোকক দিনতে দেখাই দিওঁ নমজাকে না কি কোৱা একদম তাকে বুঢ়াকে তুমি দেখাই দিবা মই বুঢ়া কেমেৰা ধৰি থাকিম দিনত কিন্তু তুমি আপি চাপি চাবা নোৱাৰা আপি আহিলে চাম ৰাতি আহিম তুমি ৰাতি আনিবা না পিছে মোক ৰাতি মই আনিব লাগিব নহ'লে আপি কেনেকৈ চাম হয় নেকি কি ভিজা লিগলা খান কি কম আৰু দিয়ক গাইছ এতিয়া আমি জল্দি যাওঁ না কি কোৱা আপোনালোকে চাই থাকক বাকী আয়োজন কেনে তোমাৰ বোলে চলছো শুনছো কি কিবা কিবি শুনি আছো ৰবা নালগে দিয়া দিয়ক গাইছ জল্দি যাওঁ আমি চাই থাকক আমি ধুনীয়াকৈ এতিয়া বাইক লৈ যাই আছো না কি কোৱা আৰু কথা এটা ক'বলৈ পাহৰি গৈছে আমাৰ পিছপিনে যে গেটখন দেখিছে এই গেটখন মানে শুৱালকুছিৰ মানে ৱেলকাম টু গেট আৰু মানে বস্ত্ৰনগৰী আদৰণি শুৱালকুছি বুলি লিখা আছে আৰু গুৱাহাটীৰ পৰা প্ৰায় মানে শুৱালকুছি 25 কিলোমিটাৰমান হ'ব আৰু মানে ইয়াত মানে বহুত ডাঙৰ ৰাস হয় ৰাসখন মানে ধুনীয়াকৈ এতিয়া যাই দেখাই দিম মানে দিনতে দেখাই দিম আৰু ৰাতিটো কিমান গুলি হ'ব ৰাতি সদায় দেখাম দিয়ক গাইজ এতিয়া জল্দি যাওঁ ইয়াৰ ভিতৰেদি যাব লাগিব গ'লে যাকেনে শুৱালকুছি ক'ত ৰাসখন হয় ধুনীয়াকৈ দেখাই আছোঁ সকলো দেখাই আছোঁ চাই থাকক এতিয়া আমি গৈ থাকোঁ না কি কোৱা শুৱালকুছি ৰাসৰ গেট পালোঁ এইটো মানে ৰাসৰ মানে ফাৰ্ষ্ট গেট এইটো গেট বেলেগ বনাইছে ৰাতিয়ে ভাল লাগিব ৰাতি ধুনীয়াকৈ জ্বলি থাকিব আৰু দিয়ক গাইছ এতিয়া আমি ভিতৰত সোমালোঁ মানে ৰাসৰ ভিতৰত মানে ইয়াৰ পৰাই মানে আৰম্ভ আৰু মানে ভিতৰত যাই কিনে ৰাস হ'ব ভিতৰত ফিল্ডত হ'ব ফিল্ডলৈকে গৈ আছোঁ চাই থাকিব আৰু গাইছ আমি আহি মানে শুৱালকুছি মানে বজাৰ পালোঁ য'ত কাপোৰ মানে বহুত ধুনীয়া কাপোৰ পোৱা যায় কাপোৰৰ দোকানবিলাক দেখাই দিম শুৱালকুছিৰ ভিতৰত সোমাই এই 4 ফুটৰ ভিতৰেদি এতিয়া যাব লাগিব শুৱালকুছি ৰাসত আহিলে আপোনালোকে এনেকুৱা ৰাস্তা মানে কমচে কম 6-7টা মান পাব এই আগৰ পিনে পাব এই আগৰ ফালে ধুনীয়া ৰাস্তা চব ৰাস্তা একে আৰু ছেম টু ছেম হ'ব সেইকাৰণে গাড়ীখন য'ত থয় ধুনীয়াকৈ মনত ৰাখিব মানে পাৰ্কিংটো নহ'লে হেৰাই যাব এইপিনে চাৰিওফালে এতিয়া শুৱালকুছি একদম ৰাস আহি পালোঁ একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে মজাকৈ দেখাই দিম এতিয়া চাই থাকোঁ মানে ফাৰ্ষ্ট এইখিনি হ'ব নে সেইখিনি হ'ব চাই লওঁ আমি আহি কিনে ধুনীয়াকৈ বাইকখন থৈছোঁ মানে এইটো ৰাস্তা ফাৰ্ষ্ট ইয়াৰ পৰা ৰাসখন আৰম্ভ হ'ব একদম লাষ্টলৈকে ধুনীয়াকৈ আমি ড্ৰোনেদিও দেখাই দিম আৰু মজাকৈ দেখাই দিম চাই থাকিব মানে ইয়াৰ পৰা আৰম্ভণি আৰু এইখন গেট হ'ব চাগে এই যে বাঁহবিলাক পুতিছে আৰু এইফালে এইটো ব্ৰহ্মপুত্ৰ নদী এই আগত সেইটো ব্ৰহ্মপুত্ৰ নদী আপোনালোকে দেখিছে ৰ'ব ধুনীয়াকৈ দেখাই দিছে এইটো ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ পৰা ধুনীয়াকৈ ফাৰ্ষ্ট আৰম্ভ হ'ব ৰাসখন একদম লাষ্টলৈকে দেখাই দিম বলক গাইছ শুৱালকুছিখন আপোনালোকে ভাবিছে বহুত মানে ঠেক জাগা কিন্তু শুৱালকুছিৰ এই ফিল্ডবিলাকত আপোনালোকে 5খন সাহিত্য সভা পাতিব পাৰে বাপৰে বাপ ইয়াৰ পৰা ফিল্ড আপোনালোকে তালৈকে গ'লে আপোনালোকে বাইক নহয় ৰেল লৈ যাব লাগে ধুনীয়াকৈ ফিল্ডৰ পৰাই মানে ৰাসখন দেখাবলৈ যাই আছোঁ একদম আগলৈকে যাই থাকিম আৰু জলকীয়া আছে ধুনীয়াকৈ বাইক লৈ যাম বাইক লৈ দেখাই আমি ৰাসৰ ভিতৰত ধুনীয়াকৈ সোমালোঁ ৰাসৰ মানে ইয়াৰ পৰাই আৰম্ভণি দোকানবিলাক এইখিনিৰ পৰাই আৰম্ভণি হৈছে এইটো কি হ'বনো মেলা হ'ব চাগে ইয়াৰ ভিতৰত ধুনীয়াকৈ দেখাই আছোঁ ৰ'ব বাইকখন মজাকৈ থৈ লওঁ এই আগৰ ফালে যাম আৰু গাইছ আমি ৰাসত আহিছোঁ যেতিয়া চকৰিৰ পৰাই আৰম্ভ কৰোঁ এইবিলাকৰ পৰা দিয়ক গাইছ এতিয়া ইয়াৰ ভিতৰত যাওঁ কি আছে ধুনীয়াকৈ দেখাওঁ মানে ফাৰ্ষ্ট পালোঁ আপোনালোকে আহিলে এই ট্ৰেইন তাৰপিছত ইপিনে চকৰি আৰু ইপিনে চবতে উঠিব পাৰিব আৰু কি আছে ৰ'ব ধুনীয়াকৈ দেখা যায় কিবা ঢোলনি বলা এনেকৈ মানে ইয়াতে টিকট কটা হ'ব না কি তুমি টিকটটো কাটি দিবা মই উঠিম আৰু ওপৰৰ চকৰিটো বেছি ওখ হোৱা নাই কিন্তু এইবাৰ ন ভয় লাগে নেকি ওখ আছে সৰুতে আমি এনেকুৱা গাড়ীত উঠিছিলোঁ মানে এনেকুৱা গাড়ীত আমাৰ মাহঁতে নুঠালে আমি পুৰা বাগৰি যাওঁ না কি কোৱা গাইছ আৰু গাইছ এইবিলাক দেখিছে এইবিলাকত পুৰা যোৱা খেল হ'ব মানে ইয়াতে যে দেখিছে ইয়াতে ভাগ্য পৰীক্ষা বাইক স্কুটি কেমেৰা বা বেলেগ ইয়াৰ ভিতৰত গহয় আছে ধুনীয়াকৈ গহয়বিলাক দেখাই দিওঁ একদম মজাকৈ কি আছে চব আয়োজন মজাকৈ দেখাই আছোঁ ৰ'ব
মানে ফাৰ্ষ্ট সোমাই আহি মানে ৰাম আৰু হনুমানক দেখি পাব, তাৰপিছত আমি এনেকে এণ্ট্ৰি কৰি এনেকে ওলাব লাগিব। মানে কি এই সাপডালো ধুনীয়াকৈ দেখাইছোঁ ৰ'বা, এডাল মজা সাপ বনাইছে। দিয়ক গাইজ, ধুনীয়াকৈ গোসাঁইবিলাক চব দেখাই আছোঁ, চাই থাকিব। সোমাই আহি ফাৰ্ষ্ট জগন্নাথৰ মূৰ্তি পাব, তাৰে পিছত ধুনীয়াকৈ এটা এটাকৈ মূৰ্তি চাই যাই থাকক। এতিয়া মানে গোসাঁইবিলাক দেখিছে যদিও ইমান ভাল লগা নাই, কিন্তু ৰাতিহে বহুত ভাল লাগিব। কাৰণ ৰাতি পুৰা লাইট চাইট জ্বলিব, এইবিলাক চব লাইট জ্বলি ধুনীয়াকৈ নাওখন চলিব, চব দেখাব। এই সাপডাল বা কি হয়, সাপডাল ৰাতিহে গম পাম আৰু সাপডাল কি হয়। এইবিলাক ধুনীয়াকৈ দেখাই আছোঁ, চাই থাকিব। মানে চব দেখাই যাম আৰু এইখিনি গোসাঁইকেইটা দেখুওৱা হ'লে একদম আগৰ ফালে যাম, কি আছে ধুনীয়াকৈ দেখাম। আৰু হনুমান আৰু ৰামটো মজা লাগিছে। দিয়ক গাইছ, এইটো কি বনাইছে সুধো ৰ'ব। অ' দাদা এইটো কি বনাইছে? এইটো কি বনাইছে? হা, চেল্ফি পইণ্ট বনাইছে? এইটোত কি ফটো উঠিব? বাহ বাহ। আৰু দিয়ক গাইছ, সাপডাল ধুনীয়াকৈ দেখাই দিওঁ ৰ'ব। সাপডালৰ ভিতৰত সোমাব নোৱাৰি, মই হৈছে এনেকৈ সোমাই যায়, মাটি দি আকৌ ওলাই আহে নেকি মানুহকেইটা। ৰাতিহে ভাল লাগিব, লাইট দিব চাগে ধুনীয়া ধুনীয়া, বেয়া মজা লাগিছে। ইয়াতে বহুত টাইম গ'ল, এতিয়া জল্দি জল্দি ওলাই লওঁ আৰু বাহিৰত কি আছে ধুনীয়াকৈ দেখাই দিওঁ ৰ'ব। এইটো বিল্ডিং বনাই দিছে, কি ডেঞ্জাৰ হা। ইয়াত আহিছো, এতিয়া কোনে কি খুৱাবি ক? আমাৰ ইটো একো নোখোৱাই, তুমি কি খুৱাবা সেইটো? মই ভাবছিলো তুমি খুৱাবা, সেইকাৰণে এক টকা লগত আনা নাই। মানে এৰিয়াটো ঘূৰি ঘূৰি শেষ কৰিব পৰা নাই। এই দোকান, কিমান দোকান লাগে আপোনালোকক? দোকান ৰাতিহে ভাল লাগিব। কোনখন দোকান কি হ'ল গম পাম না? আৰু দিয়ক গাইছ, এতিয়া এই আগৰ ফালে যাওঁ, আগৰ ফালে কি আছে ধুনীয়াকৈ দেখাই আছো ৰ'ব। অতি চবতকে বেছি এই নামগিলা ভাল লাগছে, চাওকচোন দে আৰু খাওঁ দে আহক না দে আৰু আহক না, নিচিতা ফাষ্ট ফুড, বা নাম বেলেগ নামে, নামে সোৱাদ বেছি হ'ব কিজানি। মাৰি ৰাতি ইয়াতে ফাষ্ট ফুড বিৰিয়ানী খাব লাগিব না কি কোৱা? খাম দে, তোক আনিম বুলি ভাবছা নেকি? এইফালে আছো, কথা এটা আছে। কি খোৱাবি নাকি? আৰু যদি আপোনালোকক জিলাপি লাগে, মিঠাই লাগে, একদম ৰাসৰ পৰা লাষ্টলৈকে আহিব। ইয়াত মিঠাই জিলাপি কিমান লাগে আপোনালোকক না কি কোৱা? কিমান খাবা? মুঠতে বহুত পইচা। আৰু গাইছে সেই মোৰ পৰা আহি ফাটি গৈছে একদম। এইফালে অলপমান আছে, সেইখিনি লাষ্ট আৰু দেখাই লওঁ, লাষ্ট আৰু ফিনিচিং। ইয়াৰ পিছত ধুনীয়াকৈ ড্ৰোনেই দি দেখাই দিম ৰ'ব। ৰাস ইহঁতে কি বনাই আছে মানে ইতানো বনোৱাই হোৱা নাই, নহ'বই কিজানি আজি না কি কোৱা? তাকেইতো কিন্তু এটা বস্তু ভাল লাগে, মানে এক ৰাতিৰ ভিতৰত শেষ কৰি দিয়া মানুহ বহুত আৰু গাইছ যি আছিল চব দেখাই দিলোঁ ধুনীয়াকৈ, চব চেছ, এইখিনিয়ে চেছ আৰু নায়াৰ একদম মানে ভাগৰি গৈছে। আৰু আধাটো নেদেখালোৱে, আধা মানে কিছুমান আছে মানে ৰাতি কি আল্টিমেট লাগিব চাব খালি, লাগাতকে বহুত আছে। অঁ এই বহুত আছে, ভাববা নৰা আছে। আৰু যেতিয়া লাইটিং চাইটিং দিব আৰু আল্টিমেট লাগে। গৰুকো মানে ফুচকা খুৱাই থাকে, দেখিছে গৰু ফুচকা খাই আছে, প্ৰস্তুতি চলি আছে, গছৰ ওপৰত উঠি উঠি লাইট চাইট লগাই আছে মজাকে। আৰু গাইছ মানে এতিয়া মানে য'ৰ পৰা আৰম্ভ কৰিছিলোঁ ভিডিঅ'টো তাৰ পৰাই তাতেই শেষ কৰিলোঁ আৰু ধুনীয়াকৈ বাইক চাইক লৈ এতিয়া ঘৰলৈ যাওঁ, আকৌ পিছত বনাবলৈ কিমান কষ্ট জানেনে আপোনালোকে? বেয়া কষ্ট হৈছে। আৰু ইয়াৰ পৰা ধুনীয়াকৈ ওলালোঁ, ৰাস চেছ, ৰাস এতিয়া ৰাতি হ'ব আমাৰ ৰাতি। আৰু গাইছ এতিয়া বৰষাহঁতৰ ঘৰলৈ ডাইৰেক্ট গৈ আছোঁ, মানে বাইক লৈ আহিছোঁ আৰু গধূলি ৰাতি হ'ল দিয়ক, দিনটো বাবুক দেখা নাই, তাকে ভাবিছোঁ বাবুক ধুনীয়াকৈ চাই যাওঁ আৰু একবাৰ। দিয়ক গাইছ এতিয়া সিহঁতৰ ঘৰলৈ যাওঁ, চাই থাকক, ডাইৰেক্ট সিহঁতৰ ঘৰত যাই কেনে লগ পাই আছোঁ। আৰু গাইছ ঠাণ্ডা বেয়া ঠাণ্ডা দিছে, বাপৰে বাপ, মুখত পুৰা মাস্ক চাস্ক মাৰি লৈছোঁ, খুলিলেই ঠাণ্ডা লাগে। দিয়ক গাইছ এতিয়া ধুনীয়াকৈ যাই থাকোঁ আৰু। কি কৈছা দুটাই? বাগাত দি ধুনা বাগাত দিয়া। ওৰ বাদে বাবুক কেনেকে লৈ আছা দেখো? কি কেনেকে? মই এনেকে লোৱা আমাৰ ধুনাটো এনকে লওঁতে বেয়া হৈ যাব, আমিতো এনকে ল'বা নোৱাৰো। তুমি ল'বা লাগব কিয় না? এই মাত বোল নাই দেখছ, ই মাল কি ডেঞ্জাৰ। কি ধুনীয়া। আৰু বমি কৰে বুলি গামচা লৈছো, বা বমি কৰি থাকে না। এতিয়া বাবু বমি কৰা কিমান কৰি থাকা। আমাৰ ধুনাটো কি ধুনীয়াকৈ চাই আছে ন? মাল ডেঞ্জাৰ ই। ঐ জিবা ভিডিঅ' কৰিলে পাগলা হৈ যায়। এই এনা গোটাই এই বাবু কোৱা তুমি, মই নাযাওঁ বুলি কোৱা। মোৰ মাথাটো মাৰি দিব, মাথা ধৰি দা, মাথা ধৰি দা। অ কি বনাইছা তুমি? বাজি বাবা, আজি মোকো খোৱাবা। সেনেকে খোৱা। দিয়ক গাইছ ধুনীয়াকৈ বনোৱা,
আজি 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 ৰাসত যি মজা লাগিল যায় দিনত তুমি কি ক'বা তুমি ৰাসত গৈছা হা ৰাসত গৈছা কিয় গমে নোপোৱা দিনত ৰাসত যোৱা কি মজা ভিডিঅ' বনাইছে দিনত ইমান মজাকে লাগিল কিবা ভাল লাগিছে ৰাসখন দেখি আৰু যি ডাঙৰ হনুমান আছে আৰু ৰাম আছে আৰু সাপ এডাল আছে একদম মাটি তলেদি সাপডাল ফুটি গৈছে হয় নেকি কিয় তুমি গমে নোপোৱা দিয়া 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 তুমি বনোৱা মোক গম দিয়া কিয় গম নিদিম এতিয়া ধুনীয়াকৈ ধইনা চইনা দিয়া মজাকৈ খাব লাগিব তুমি জল্দি জল্দি বনোৱা ময়ো যাব লাগে ঘৰত দিয়া দিয়া तो हमें एक जीने में है जैसे ने और तुम আৰু তাকো গায়ক নহয় গাইছ মই এটা গায়ক নি পাই গ'লো দিয়ক যি নহওক যি ধুনীয়া গান মাৰে তুমি সেইটো গান মাৰা না এই কি কয় মেৰে সপনো কি ৰাণী কব আয়েগে সেইটো গান মাৰা সেইটো বিৰাট মাৰা তুমি আৰু ৰাস্তাইদি গাইছে এটা আপা যাবা নোৱাৰে এই ধৰি যি গান মাৰে টেঙা টেঙা গান মোৰ তুমি মোক ইমান বেয়া কলা যে মোক নাই দে এনে কৈছো দে ধেমালি কৰিছো দিয়ক গাইছে মজাকৈ বনাই আছে খাওঁ খাওঁ লাগি গৈছে মোৰ খোৱাবা নেকি এতিয়া দিয়া দিয়া তুমি লাৰবাদি কেনে ক'ত গৈছিলা তুমি অলপমান লাৰি কিনে ডাঙৰ মানুহ হোৱা নাই দেই বা দে মোৰ মছলা কেনেকে ঢালছি দিয়ে নাই মছলা খাব পাৰবা না ইমান সোপা যি মছলা দিছা চিকেন মছলা এইটো অলপমান দিবি হয় নেকি দিয়া দিয়া ৰাবা আজি খোৱাবি আৰু আঞ্জা আৰু ইতে দিয়ে খাবা পাম আৰু আছে এইগিলা কি মই এইগিলা দিলে আঞ্জা খাবি আৰু এইগিলা আমি কোনোদিন নেদাওৱে কি দিছা এইটো চয়া চয়া নহয়। এইখান আঞ্জা হৈ থাকো নেকি এইগিলা খাই খাই তোমাৰ বেমাৰ হৈছে মই তাকে ভাবি আছো এইগিলা কি খাই আছে দিয়া দিয়া এইটো কি দিছা আকৌ এই চয়া চচ চয়া চচ চয়া চচ আৰু টমেটো মিক্স কৰি দিছো নিশ্চয় দিলে কি হ'ব এতিয়া বঢ়িয়া লাগিব খাই সোৱাদ হ'ব তুমি গ্ৰেভি কৰি থবা আকৌ সেইগিলা নাখাওঁ গ্ৰেভি কৰিয়ে থম অঁ বঢ়িয়া খাব পাম আৰু আজি ভাবছো আৰু আমাৰ আহিলেই লাভ হৈ দিয়ক হে হা? মাজে মাজে আহি থাকিম যিহেতু নালি তুমি বনাই থাকিবা দিয়া এইপিনে চাই কিবা এটা কৈ দিয়া কিবা এটা কৈ দিয়া আপোনালোকে চাই থাকক মই দে মাথাটো একবাৰ ঘূৰে দি ঠগা না তই কি হা ফুলমতি তুমি কি ড্ৰেছ পিন্ধিছ এৰিছা আজি ফুলমতি আমাৰ ড্ৰেছ পিন্ধিছে কি ৰাস চাবা কোনদিনা যাবা পিছে তুমি যোনদিনা নিয়া হা জানি মান আৰু গাইছ মই মানে ৰাস চাবাক নিনো এইবাৰ 2 বছৰ পাছত কিম আৰু মানে বাবুক ৰাখবা লাগব না এতিয়া সেনেকে চাবা নাগে এনেও নেনাও এনেও যাম এনেও নেনাও মই দিনত চাই আহিছো মোৰো হৈছে তোমাৰো হৈছে আৰু তুমি যদি চাব নোযোৱা বাৰু মোৰ কথা নাই আৰু তুমি যদি যোৱা নহয় মোৰ একদম দুখ লাগি যাব কাৰণ মই ফটো দেখাম নহয় তোমাক ৰাসৰ তুমি এনেও ছোৱালীগিলাখানক চাব যাবা নাযাওঁ মই কলা চশমা পিন্ধি যাম ৰাতি কাক কোন আছ